নমস্কাৰ সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ৰাসৰ প্ৰস্তুতি দেখাইছোঁ আপোনালোকক। তামাম ধামাকা হ'ব ৰাস এইবাৰ। 3 বছৰৰ মূৰত ৰাস হৈছে। কি যে হ'ব আৰু মানুহক এনেকৈ থিয় দি থাকিলেও টানি টানি লৈ যাব আৰু এনে অৱস্থা হ'ব। ৰাতিৰ ৰাসো দেখাইছোঁ, দিনৰ ৰাসো দেখাইছোঁ। দুটা বনাম আৰু ভিডিঅ'। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গেটৰ পৰা আৰম্ভ কৰি দিলোঁ দিয়ক। গেট দিছেচোন। কিমান গেট দিছে, কিমান কেইখন তামাম আদৰণি জনাইছে আৰু নলবাৰীবাসী। দেখিছেনে কিমান গেট দিছে। আৰু আমাৰ হোটেলখনো দেখাইছোঁ আপোনালোকক। আমাৰো হোটেল দিছে ঘৰৰ মানুহে। হোটেলখনো দেখাইছোঁ, গোটেই দেখাইছোঁ। যিমান পাৰোঁ গোটেই দেখুৱাম আৰু গধূল নোহোৱালৈকে। গধূল হ'লে ঘৰত গুচি যাম আৰু একদিন আহি দেখুৱাম ভাল কৰে। আজি আৰম্ভণি আৰু ৰাসৰ গোটেইখিনি দেখাইছোঁ আৰু 14 তাৰিখে বোলে হেমা মালিনী আহিব। কিমান যে মানুহ হ'ব 14 তাৰিখে হ'ব, গম পাইছেনে সকলোৱে আহিব বুলি। আহিনে নাহিবা, নাহিলেও 14 তাৰিখে মানুহ আহিব আৰু তামাম দেখাইছোঁ। বলক বলক গোটেই দেখাইছোঁ। নলবাৰী ৰাস মহোৎসৱ। বাপৰে বাপ, কম বছৰ হোৱা নাই ৰাসৰ। অহা বছৰচোন 90 বছৰ হ'ব। বাপৰে বাপ। আৰু এইফালে আৰু এখন গেট আছে দেখাইছোঁ, চিৰস্থায়ী গেট। অসমীয়া সংস্কৃতিৰে এখন গেট দিছে, ধুনীয়া লাগিছে মানে। ঢুলীয়াৰ পৰা মন্দিৰৰ পৰা এইবিলাক সজাই কেনে গেট এখন দিছে, চিৰস্থায়ী সদায় থাকিব আৰু এইখন গেট। এইখন দেখিছেনে ইমান ধুনীয়া কৰি দিছে আৰু সকলোৱে চেলফি উঠে, মানে ফটো উঠাতে লাগি থাকে আৰু নতুন কৰি দিছে, ধুনীয়া লাগিছে। নলবাৰীলৈ আহিলে আৰু ৱেলকাম জনাইছে আৰু দেখিছেনে ধুনীয়া কৰি এইবিলাক আৰু বনাই আছে ধুনীয়া কৰি। আৰু এইফালে দেখাইছোঁ, এইবিলাক আৰু প্ৰদৰ্শনী দেখুৱাব ইয়াতে। কিবা ভাল কৰি নাজানো আৰু বনাই আছে। কি লিখা আছে চাওঁ ৰ'বক। প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদৰ্শনী। মানে কিবা প্ৰদৰ্শনীয়ে দেখুৱাব। ৰাতি আহিলে দেখুৱাম দিয়ক। এতিয়া কাম কাজ চলি আছে, হোৱাই নাই। হ'লে দেখুৱাম দিয়ক। দেখিছেনে কাম চলিয়ে আছে, হোৱাই নাই। কালিক লেগিনে হ'ব। আৰু এইফালে এইবিলাক দোকান আছে। আৰু এইটো ভাল কৰি দেখাইছোঁ ৰ'বক। এইটো হৈছে শান্তি শৃংখলাৰ বিভাগৰ কাৰ্যালয় হৈছে। এইটো ধুনীয়া সজাইছে, কিন্তু ধুনীয়া লাগে। সকলোৱে ভিডিঅ' তুলি আছে আৰু ঘৰটোৰ ধুনীয়া বাঁহেৰে সজাইছে, ধুনীয়া লাগিছে আৰু তামাম মজা লাগিছে। এইফালে আকৌ বাণিজ্য মেলা আছে। ৰ'ব দেখাইছোঁ। এইফালে আছে বাণিজ্য মেলা। আৰু শ্ৰীকৃষ্ণৰ মূৰ্তি এইটো দেখিছেনে ধুনীয়া কৰি বনাইছে। বাণিজ্য মেলাৰ আৰু ওচৰতে আছে মীনা বজাৰ চকৰিটো দেখাইছোঁ ৰ'বক। এইফালে আছে এইটো চকৰি, এইফালে আছে। এইফালে নাযাওঁ আৰু গধূলি হৈছে আৰু আমি ঘৰত যাব লাগিব। আৰু এইবিলাক এডভাৰটাইজ মাৰিছে কিবাহৰ পানীৰ। আৰু সেইখন হৈছে আমাৰ হোটেল। এইখন দেখাইছোঁ। ভাল হোৱা নাই আমাৰ ডেক'ৰেশ্যন, সেইকাৰণে সকলোৰে মনটো মৰা আৰু ভাল কৰি বনাব আৰু। কেনে অৱস্থা কৰি দিছে চাওক না, কালাৰ চাওক না কাপোৰৰ। বেলেগৰ হোটেলবিলাক কি ধুনীয়া লগা হৈছে, আমাৰখন কেনে মৰা মুগা লগা হৈছে। আৰু এতিয়া বেলেগ টেণ্ট হাউচৰ মানুহ মাতিছে। কাপোৰবিলাক এনেকৈ থাকিব, অলপ আগৰ ফালে ডিজাইন কৰি দিব আৰু এনেকৈ থাকিলে নহ'ব। হৰি মন্দিৰৰ ফালে দেখুৱাই নাই আপোনালোকক। হৰি মন্দিৰৰখিনিও দেখুৱাওঁ। ভিতৰত মূৰ্তিবিলাক সজোৱা হৈছে না হোৱা নাই, গোটেইবিলাক দেখুওৱা ৰ'বক। তাকে লেগিন যাওঁ আমি। অহাকালিটোন 8 তাৰিখে, আজি 7 তাৰিখ। আজি আৰম্ভ হৈছে আৰু গধূলি ফিতা কাটিব। আমাৰ হোটেলখন বা কি হয় দেখুৱাম দিয়ক এদিন ৰাতি, কিবা হয়। আহি পাইছোঁৱে ৰ'বক আমি। দেখিছেনে আহি পাইছোঁৱে, সোমাইছোঁ। কি ধুনীয়া কৰি সাজিছে মূৰ্তিবিলাক। মূৰ্তি বহুত ধুনীয়া লাগিছে, তামাম মজা লাগিছে। এইটো দেখিছেনে। মই ইমান নাজানো এইবিলাকৰ বিষয়ে। কৃষ্ণৰ জন্ম। দেখিছেনে ধুনীয়া লাগিছে, মজা আৰু। অসম গ্ৰন্থমেলা। এইফালে আকৌ ইয়াত হ'ব হেমা মালিনী আমাৰ তামাম আৰু। এইফালে আকৌ এইখন হৈছে পাৰ্ক, ৱাটাৰ পাৰ্কৰ নিচিনা আৰু বৃন্দাবনৰ নিচিনাকৈ বনাইছে আৰু
এয়া দেখিছেনে হৰিণ ময়ূৰ এইবিলাক গোপীসকল তাৰপিছত ধুনীয়া কৰি বনাইছে আৰু পানী চানী দি এনেকৈ ফুল চুল বনাই মূৰ্তি বনাই এনেকৈ ধুনীয়াকৈ বনাইছে ভাল লাগিছে তামাম মজা লাগিছে। এতিয়া আমি ঘৰত যাওঁ দিয়ক আন্ধাৰো হৈছে এয়া দেখিছেনে আন্ধাৰে হৈছে ৰাস্তাৰ কাষত এইটো আৰু দেখা পাব ভাল লাগিছে তামাম মজা লাগিছে শ্ৰীকৃষ্ণৰ মূৰ্তিটো ধুনীয়া লাগিছে ওচৰতে দেখা পাব আহিলে এয়া দেখিছেনে কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে আমি যাওঁ এতিয়া যিমান পাৰোঁ দেখুৱালোঁ আৰু আপোনালোকক আৰু দেখুৱাম ৰাসত আহিম মানুহ আহিলে যেতিয়া আজিতো 7 তাৰিখহে আজি বেছি মানুহ নাই আহিলে দেখুৱাম আৰু ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰি দিব।